হেল্ল' এভৰিৱান, এয়া আমাৰ ঘৰত আজি কি আছে চাওঁ আহকচোন। এয়া তৰকাৰী কাটি আছে মাহী আৰু মায়ে কথা পাতি মাহী মানে মোৰ খুৰীমাও হয় মাহীও হয়, দুটা সম্পৰ্ক যে সেইকাৰণে মৰমটো অকণমান বেছিকৈয়ে পায়। ইফালে পিকুৱে খাই আছে ৰুটি, তাকো খুৱাই দিব লগা হৈছে। দেখিছেনে তাৰ আজাদি বহি বহি খাই আছে, চাওক। পাৰিলে সি শুয়ে খাব খোজে। এয়া খোৱা এৰি দৌৰিলে, কোনোবা অহা শব্দ শুনিছে। ঘৰখন অকস্মাত অন্ধকাৰ হৈ গ'ল, চাওকচোন কিয়। দৰ্জাখন মাৰি দিছে। ইফালৰ পৰা ডাঙৰ বাৰ ফোন আহিছে, বোলে আমি গৈ আছোঁ, পিকু বান্ধা আছে নে নাই। ইফালে যে পিকুক বান্ধি থোৱা নাই সেইকাৰণে দৰ্জাখনেই মাৰি থলোঁ। এয়া মাহীয়ে দৰ্জা খুলি দিছে। সিহঁত দুটাক দেখিছেনে, একেবাৰে গেটৰ বাহিৰত। পিকুক ইমানেই ভয় কৰে দুয়োজনীয়ে। আজি আমাৰ ঘৰত কি আছে আপোনালোকক কোৱা হোৱাই নাই নহয়। আজি বিশেষ একো নাই, মানে বহাগৰ বতৰ, বহাগ বিহু যিহেতু বাহঁতক ভিনদেউহঁতৰ ঘৰখনৰ মানুহবিলাকক ভাত খাব নিমন্ত্ৰণ দিয়া হয়। ইয়াতে আহি পোৱাৰ লগে লগে নতুন কাপোৰ পাতে। দেখিছে তাইৰ ডেন্স। এইফালে পিকুৰ অৱস্থাটো চাওক, বান্ধি থৈ দিছোঁ। মানুহবোৰ আহিব যে, ক'ৰবাত কামুৰি দিলে হ'ব আৰু। মায়ে তৰমুজ কাটি আনিছে, মই কিন্তু তৰমুজ খুব বেছি ভাল নাপাওঁ। এইফালে পাকঘৰত ৰান্ধনী বায়ে মাংস ৰান্ধি আছে। মাহীহঁতে বিয়নীহঁতৰ লগত বিয়নী মেল পাতি আছে, চাওক। আৰু এয়া বাপেক চাই জীয়েক, মানে মোৰ ডাঙৰ ভিনদেউ, দুয়োটাৰে মোবাইল চোৱা পজিশ্যনটো দেখিছেনে। মাহীয়ে আকৌ এটা স্পেচিয়েল আইটেম বনাই আছে, এখিলা পাতৰ বৰা। কি গছৰ পাত হয় বাৰু এইটো, আপোনালোকে ধৰিব পাৰিছে। এইফালে আলহীয়ে ভাত খাই আছে। এয়া পাতটো যে কৈছিলোঁ, এয়া কিহৰ পাত গম পাইছেনে? এইটো হৈছে মিচকুৰি পাত। পেটৰ বহুত বেমাৰৰ বাবে এই পাতটো বহুত উপযোগী হয়। বজাৰত পোৱা সাৰ দিয়া শাক পাচলিবোৰৰ তুলনাত আমাৰ ইয়াত থলুৱা শাক পাচলিবোৰ বহুত গুণেই ওপৰত। যি আলহীয়ে আলহী ঘৰ। এয়া বাহঁতে বৌহঁতে ভাত খাই আছে। এইখন আকৌ লাষ্ট কাৰী, মাহী, খুৰা, মই, মা, আমি একেবাৰে শেষত খালোঁ। ভাতকেইটা হজম হওক বুলি এটা হাজমোলাকে খাই লওঁ। বাহিৰত ধুনীয়া বতাহ মাৰি আছিল, সেইকাৰণে বহুতেও ভাত পানী খাই বাহিৰতে বহিলে। এয়া পিছে আবেলিৰ চাহ। যাবৰ সময়ত একাপ চাহেৰে সকলোকে বিদায় দিল। জনে আকৌ সাজি কাচি কলৈ যাবলৈ ওলাইছে। নেক্সট মিনিমিকত লগ পাই আছোঁ, নাচনী নহয় দেই, গান গাব। মোৰ প্ৰগ্ৰেমবোৰ চলি আছে নহয়, তাত সকলোকে লগ পাই আছোঁ।